নমস্কাৰ মই ৰশ্মিয়ে দিনটোৰ ইটো সিটো তাৰিখনৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু মই এতিয়া ছোৱালীজনীক স্কুলৰ পৰা আনিবলৈ গৈ আছোঁ ভাত এটাও নেৰিবা চুচি বাজি আটাইখিনি খাবা ছোৱালীজনীক স্কুলৰ পৰা আনিলোকে তাইকো ভাতকেইটা দি থৈ আহিছোঁ আৰু মই এইফালে খাবলৈ বুলি লৈছোঁ দুপৰীয়াৰ ভাত সাজ আলু কণী ভাজি আছিলে আৰু এইফালে কলডিল আৰু আলু ভাজি টিউশ্যন যাবলৈ হ'ল ওলোৱা যোৱা ডগ লাগে মোৰ ডগলে ভয় লাগে মই ভাল পাওঁ কিন্তু মোক বৰ ভয় লাগে এনেকৈ যে শুঙি শুঙি দিয়ে যে চেলেকি চেলেকি জিভাখন এনেকৈ লগাই দিয়ে উফৰাম মোৰ একদম গাটো বৰ বেলেগ লাগে আৰু আজি কয় স্কুললৈ বেনী গুঠি গৈছিলে আজি ভাল হোৱা নাই বেনীটো ক'ব খং কৰিছিলে নি মিছাই খং কৰিছিলে নি বেয়াকৈ বানিছিলে কৈছে নি আৰু মই এতিয়া আবেলি চাহ কাপ খাই আছোঁ আৰু লগতে আপোনালোক সকলোকে এটা কথা কওঁ আপোনালোকে ফেচবুক ইনষ্টাগ্ৰাম য'তেই হওক জাষ্টিছ ফৰ জুবিন গাৰ্গ হেশ্বটেগটো ইউজ কৰক যাতে তাতে সোনকালে ন্যায় পায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখোঁতে গেপ নিদিব একেলগে লিখিব জাষ্টিছ হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ যাতে মানে তেওঁ সোনকালে ন্যায় পায়